morning. Good morning, friends. Welcome to my YouTube channel. আজি যাম Siliguri আৰু তাত মেৰি খ্ৰীষ্টমাছৰ এটা কালচাৰেল শ্ব' আছে। তাত গৈ আমি অংশগ্ৰহণ কৰিম। মোটামুটি 30-40 জনীয়া এটা দল আমি তালৈ যাম আৰু সন্ধিয়া 9 বজাত আমি ট্ৰেইনেৰে Siliguriলৈ যাম। মোৰ লগতে আপোনালোক আহক বলক Siliguriলৈ। এতিয়া মই সকলো যা-যোগাৰ ঠিক ঠাক কৰিলোঁ। এই ল'লোঁ মোৰ প্ৰচেছৰ, তাৰপিছত এই চাৰ্জাৰডাল ল'ব লাগিব কাৰণ মোবাইলটো চাৰ্জ দিব লাগিব আৰু চাৰ্জাৰডাল বেগত সোমালোঁ। তাৰপিছতে ল'ম মোৰ গিটাৰখন, এইখনটো ল'বই লাগিব। গিটাৰখন ল'লোঁ, তাৰপিছত লাহে লাহে বলক গৈ থাকোঁ। এতিয়া মই যাবলৈ ৰেডি হৈছোঁ, বলক যাওঁ। ৰেডি হ'লোঁ, পিঠিত বেগটোলৈ ওলালোঁ আৰু বেগটো ল'লোঁ। বাহিৰত ৰৈ আছে মোৰ হিৰ' ভাইটিয়ে মোক পাঠশালালৈ থৈ আহিব। হিৰ'খন উঠি পাঠশালালৈ যাম। গৈ আছোঁ পাঠশালা গৈ আছোঁ। পাঠশালা ষ্টেচন আহি পালোঁ আৰু বাকীবিলাকত 2-এটাকৈ আহি আছে। এয়া পাঠশালা ষ্টেচন, পাঠশালা ৰেলৱে ষ্টেচন। চাওক এবাৰ, দুই-এটাকৈ আহি গোটেইবিলাক লগ হৈছে লাহে লাহে। ট্ৰেইন আহিব সময় আছে, আমি সকলো ৰেডি। এতিয়া উঠিম ট্ৰেইনত। এতিয়া উঠিলোঁ ট্ৰেইনত, সকলো বহিলোঁ, এভেইলেবল চিট আছে। শুই গ'লোঁ কিন্তু টোপনি নাহিল। এনেকৈ কটালোঁ গোটেই ৰাতি নোহোৱাকৈ। 9 বজাত ট্ৰেইনত উঠিলোঁ আৰু গৈ মোটামুটি 1-1:30 বজাত আমি এই লিপুৰদুৱাৰ জংচন পালোঁ। আৰু তাত গৈ কি কৰিম, ইমান টাইম, 6টা বজাত ট্ৰেইন আছে তো ফটকে উঠিলোঁ গোটেইকেইটাই একেলগে, চেলফি মাৰিলোঁ। তাৰপিছত মোটামুটি 6টামান বজাত ট্ৰেইনখন আহিলোঁ আৰু লাহে লাহে ৰাতিপুৱা। Good morning to all. Good morning. ৰাতিপুৱা আৰু এতিয়া আমি উপভোগ কৰোঁ ৱেষ্ট বেংগলৰ প্ৰাকৃতিক সৌন্দৰ্য। ঠাণ্ডাটো মই মোবাইলত বাহিৰত ভিডিঅ' বনাই আছোঁ আৰু শুয়ে আছে গুজাৰদা চেলিছ, তাৰপিছত Welcome to Siliguri. ৱেলকাম টু Siliguri, ৱেলকাম টু ৱেষ্ট বেংগল। আৰু এইটো মোৰ জীৱনৰ প্ৰথম লং জাৰ্ণি। মনটো বহুত ভাল লাগি আছে আজি। এইখন এখন মস্ত জংঘল, মোটামুটি 30 কিলোমিটাৰমান হ'ব নেকি, 25-30 কিলোমিটাৰ হ'ব। মোবাইলত নাপায় নেটৱৰ্ক, কিবা একেবাৰে বৰিং লাগি গৈছে। এতিয়া চাহ আহক, প্ৰকাণ্ড চাহৰ বাগান, প্ৰকাণ্ড চাহৰ বাগান।
अनजाने हो तुम जो बेगाने हो तुम जो पहचाने लगते हो क्यों तुम गहरी नींदों में जब सोए सोए हो तो मुझ में जगते हो क्यों जब तुमको पाता है दिल मुस्कुराता है क्या तुझे है वास्ता क्या तुझसे चाहूं मैं क्या तुझसे मांगू मैं क्या क्या है तुझ में मेरा जानू ना मैं तुझसे मेरा रिश्ता है क्या पर अजनबी अपना मुझे तू लगा जानू ना मैं तुझ में मेरा रिश्ता है क्या पर अजनबी अपना मुझे तू लगा এনেধৰণৰ গীত মাত ফূৰ্তি ধেমালিৰ মাজেৰে আমি আহি আছোঁ শিলিগুৰি এনেকুৱা ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য দেখি দেখি চাই চাই আহি আছোঁ শিলিগুৰি ৱেষ্ট বেংগল শিলিগুৰি জংচনত নামিলোঁ 576 nama Bibin nama Bibin ৰাতি কেনেকৈ আহিছিলোঁ দেখিলে Zaki जानो ना माबाखौनो जाबाय देहरखौनो जाबाय बेखौनो बिबिन नामा बिबिन दे Lupa. আমি শিলিগুৰি জংচনৰ সন্মুখতে গোটেইবিলাক ৰৈ আছোঁ আৰু মই গোটেই টিমটো গোটেই দলটো ইয়াত ৰৈ আছোঁ গাড়ী আহিব আমাক ইয়াৰ পৰা লৈ যাব এতিয়া ভোক লাগিছে পেটিছ এটা এটা খাই দিওঁ ইয়াৰ পৰা য'ত কালচাৰেল শ্ব'টো হ'ব সেইখিনি বেছি দূৰ নহয় ইলেক্ট্ৰিক ৰিক্সাতে গ'লোঁ कुछ बोलो हे इमान लाहे लाहे जाबा जुनार के जाबा नलगे तू लाहे लाहे गेलो पाम घंटा बुझाव दा আহি পালো নে কি কয় তবিয়াত কম সিমল আহি পালো আমি আমাৰ জায়গা অলপ জিৰণি লওঁ তাৰপিছত কি হয় চাওক পুৰা 30-40টা দল হৈ আহিছোঁ একেলগে অলপ জিৰণি লওঁ 30-40 জনীয়া দল আহি পালোঁ আৰু ইয়াৰে এই মঞ্চতে ৰাতি আমাৰ অনুষ্ঠানসমূহ হ'ব আৰু এই মঞ্চতে হ'ব আমাৰ শ্ব' আৰম্ভ কৰাৰ আগত আমি চিটি চেণ্টাৰত ফুৰিব আহিছোঁ আমি এটা মললৈ যাম Wow, প্রকাণ্ড শপিং মল প্রকাণ্ড কত কেনে হয় লাইটৰ কাৰণে সিটি সেন্টার শিলিগুড়ি
ছোৱালী নেকি ছোৱালীতে দেখোন এতিয়া যাওঁ আৰু প্ৰগ্ৰেমো আৰম্ভ হ'ব ইপিনে এইখন মঞ্চতে প্ৰগ্ৰেমবিলাক আৰম্ভ হ'ব প্ৰগ্ৰেমবিলাক হ'ব হাই গুড মৰ্নিং শিলিগুৰি ষ্টেচনত আছোঁ এতিয়া এই শিলিগুৰি ষ্টেচন এইটো দেখিছে চাগে শিলিগুৰি ষ্টেচন আজিৰ পৰা শিলিগুৰি বাই 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 বঢ়িয়া ঘৰলৈ আহিলোঁ ভাল লাগিল জাৰ্ণিটো কৰি আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল জনাব তেন্তে পিছত আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই